বাপৰে নাম দেৰি হ'ল গলটো হৈ গৈছে এক কাপ চাহ খাব লাগছিল চেপ্তিকে মাতোৰ চেপ্তি নে কিবা পৰি ফেলে তোৰ গা চেপ্তা হৈ গ'লে এনেই চেপ্তি তাই ইয়াতে ৰ'বা কি কৰি আছে তাই কি কৰি আছা আজি দেখোন খবৰে নাই ফোন কৰা কি মই কামত ব্যস্ত কি কবি দুটাকে কাম কৰা আপি ৰাখিলো এটাতো কিবাকে আসি ৰ কিবাকে কৰি আছে কামখিনি আৰু বাচান ধোৱা আপিটো আহিবৰে হোৱা নাই এইটো বছৰ নাই নেকি তাই বাপৰে নাম দেৰি হ'ল গলটো হৈ গৈছে এক কাপ চাহ খাব লাগছিল চেপ্তিকে মাতোৰ চেপ্তি চেপ্তি নে কিবা পৰি ফেলে তোৰ গা চেপ্তা হৈ গ'লে এনেই চেপ্তি তাই ইয়াতে ৰ'বা কি কৰি আছে তাই মাটি একবাৰ যাওঁ ৰ মেকআপ লৈছে আজি চাবি ভাতৰ পৰা কোনোবা দাগি দিব এতিয়া দিলা কথা বাদ দি যাছো মোক লৈকে এক কাপ চাহ বনবি আৰু তাতে টিকটো কাম কৰি আছে তাইকো দি যা তাই মুখৰ ভাত দেখছে থাকবে নৰা আছো তাকে দিব দৰমহা 2000 3000 এই তাকে ইমান কষ্ট কৰি থাকিব লাগে এতিয়া চাহো বনাবা দিছি তাই কৰিবা দিছি বনাবে দে নামানে আনছে চাহ আনছিলো কমখিনি কাৰণে কমেণ্ট দিয়ে আপনার মারে তাই যা তাইক দি তাই অলপমান কম করে দিলে হ'ব দে তামুলি ভাই থাকৰ সময় পাৰ হৈ গেলে এইটোৱে চানছে কি হ'ব দেখা না এইগিলাখান মালিকৰ কাম কৰাত থাকি নকৰাই ভাল তাতে তোৰ বহিয়া চৌধা চিয়াৰ টেন এখন নৰে গাড়ী আছে দেখোন আৰু মা ক'ত বহুৱাই কোন আছে জলদি হা প্লেট খান দি মোৰ আৰু কাম আছে বাপৰে বাপ কি মালিকে বাপা হাৰে হা ইমান কাম কৰলো বেৰা দিলো গুণ চাচিলো জংঘল কাটলো সুধা চাহকাপ দিছি সুধা প্লেট খান চাচো এনেকা মানুহ পেটৰ পিলো মৰব বাপা হাৰে দেখা এতিয়া এই লৈ যায় তোৰ বৰ টেপটেপি সুধা চাহকাপ আনি ইমান বাহাদুৰি কামো সেই কৰিম যা মই আধা পাখৰা কাম কৰিম বাপৰে বাপ এনেকুৱা ভোক লাগছি মানে সুধা চাহকাপ খাল পেটত গেছ উঠি গৈছে গেষ্ট্ৰিক উঠি অভাৰ হোৱাৰ কোবত মই বাগেৰি গ'লোঁ মানে কি হ'ব কি মালিকৰ তাতে কাম কৰিলোৱে মই হা বেটি বাচন ধোৱা কাপোৰ ধোৱা ৰন্ধা বাঢ়ি কৰাওঁতে দিব 3000 আৰু মই ইমান কষ্টকৈ জংঘল চাফা কৰি বেৰা ফুৰা দিওঁ মোক দিব 1000 আৰু নাই এই মাহটো পুৰা দি তোৰ তাকে আহি মই কাম কৰিবে আইঐ ভৰিখন না ভাঙিলে ক'ব নৰছোঁ দে মোৰ মোবাইলটো ভাঙিলে নেকি নে পৰাৰ কোবত বাপৰে বাপ মালিক বা ক'ত গম নাপাওঁকে একবাৰ ফোন কৰোঁ ৰ বিয়াটো হ'বাই পাৰা নাই বুঢ়া হৈ আছোঁ তামোলো এখন মাৰো কি কৰি আছা আজি দেখোন খবৰে নাই ফোন কৰা কি মই কামত ব্যস্ত কি কবি অলপমান বুজিছা না মই কাম কৰি খাব লাগে সোনকালে ঘৰত নিবাও নৰা তাতে বিয়াখন পাতিলো মই এতিয়া বুঢ়াই হ'ম ৰখাওঁতে ক'ত লগ ধৰিম চাৰিআলি হ'ব এতিয়া ৰাখোঁ হা মালিক আহি পাব মালিক আৰু বহুত খাট খাটা বাপৰে বাপ হ'ব দে কালি ফোন কৰিম মই ভালকেতো দেখা পোৱা নাই তাতে কাম মতে লাগিব ইমান থাকিব দিব নোৱাৰা কাম নহ'লে আৰু জ্বালা
কলেজত পঢ়বা উঠিলে দে মোবাইলটো বা মই এটা কষ্ট আছে মোবাইল কিয় নদিছে কি হ'ব যাও আমি আৰু কিয় সোমাই দিব দেউতাটো বেতে আছে দেখাই নাছিলো লগত সোমায়ে মই একে আছিলো কি ভাল পাই মতে আহিছে এটা ৰাতে লগেছো কাম কৰবে আৰু এটা সাত বাচান ধোৱাকে ৰাখছো বন্ধ কি কৰবে দিম আমি আমাৰতে কাম কৰিব কাম কৰবে নৰে এনে বহে বহে খুৱাম গম পাবি এৰি দাউৰিব লাগব ঘৰ গম পাবি আমি এৰি নাদাৰো যা ঘৰত যা কাপোৰ চাপোৰ ভালকে সলাগে যা কিবা খাওয়া যাওয়া লগত আমি খাব লাগে খাৱা নাই যায় ৰাতিৰে 50 জিকাও আছে সেই দিম যা কাই কেমান ধৰি মাই কোনটা খাম আমি আমি কোনটা কোনটা ৰাখো দেই নহা নাই যা বৰ মন কুমৰা বাছা ও বৰ্ডতে তুমি কাপোৰ হলকা কৰিছা আমি কাপোৰ চাপোৰ ৰাখব নোৱাৰি হে মন হলকা পাৰিলে যাম গে আমি আৰু বৰদেউতাহঁতৰ ঘৰত এনেই আছো না এটা ফটোকে মাৰো দিয়া জাষ্ট এটা ষ্টৰিয়ে মাৰি দিয়া তেতিয়াহে গম পাব আমি বৰদেউতাৰ ঘৰত থকা বুলি গমেই পাব দে গৈছে দিয়া লোৱা শক্তি শক্তি ফ্লেয়া দাদা কে মাতিছা মোৰ ভতিজা ছোৱালী কেইটা আছে যাচো নিমখ দিয়া কাপ কাপ লালচা দিবি আৰু নাস্তা চাস্তা নেদবি ৰে এই গধূলি মই কাপোৰ ধুবা লাগে সেইকাৰণে মা যা কোনো হয় যা কাপোৰো ধুবি যা পুৰা পুৰা শান্তি নাপাইছে তেতিয়া এক কাপ চাহ 2 কাপ চাহ বনাই কেনে দিলো এটাক দিলো আৰু এটা বুঢ়াক দিলো এতিয়া বোলে এই মাহা আইছি জলকলা কৰি খাব দে মোক কাপোৰ ধুবা লাগে এই গধূলি কাৰণে দে এই তই মোক কি বুঢ়া বুঢ়াকে থাকা মইতো বুঢ়া নাই মই চেংৰাই আছো হ'ব যা এতিয়া চাহ দিবি কাৰোবাৰ যদি নাহে ফিৰি আনবি কালি মই খাব লাগিব পুৱা তো নাহে কি ভিডিঅ' মান খায়ে এইটো কাম কৰা মানুহ ৰাখিছে ও এটা ৰিলছ বনাও ৰবা হে আমাৰ তো চাহ খাইলা বৰ্ডেউতা হেৰি ৰাখি থৈ দিছো কাপ চাহ খাওঁ ময়ো খাওঁ খা হেই মই বিলাক চাহটা নাখাওঁ দিয়া দৰ ৰিলছ কাম আমি চাহ চাহৰ ৰিলছ বনাব লাগিব না নাখালি নালাগে চাহ নিকেনে কুৱাৰ লাগছি সেইকাৰণে মই বিলাক চাহটা নাখাওঁ এই আমাৰ তাতে গাহৰি বজাৰটো ইমান বাছ নহয় হলে না চাই নি কিনকে বাবনাইছি কামুলিটো এখিনি কাম কৰিব দিছিলো কৰা হ'ল আৰু সৰিকেইটা কাটিব দিছিলো চাই ৰছি না কামুলি বা মোবাইলটো লুকাই ল'বা নালাগে দে মই দেখিছো তই সৰি কাটিছে না কাৰোবাৰ লগত পালা মাৰি গৈছে হৰি কাটি খানা নেকি তই তোৰ আগে পিছে চব আছে কি হবা আছে ফোন কৰি বাপ্পা মোবাইলটো থাকলি ফোন কৰি আনিব এখন মাছৰ কাৰণে ফোন কৰিছোঁ এখন নামাৰিলি নকৰিলোঁ ঐ তামোল আছে তামোল দিয়ে চিপৰা মাৰি পাণ চান নাই দিব আকৌ হ'ব দে পানী এনে মালিক আকৌ পাণৰ দাম 15 টকা হোৱাৰ কাৰণে পাণ নেদা সিহঁতৰ তামোলখিনি দিছে তামোল দিয়ে কাম চলাইছোঁ পাণত দিলে পাণ খাবি দিয়ে যেতিয়া কম দাম হৈছে বেলা দেখোন গধূলি হ'ল আজি হ'ব দে আৰু নকৰোঁ আৰু এই কালি আহি এখন শেষ কৰি দিম দে মই কাটি কুটি আহিছোঁ তালক লাগি নিদিম হ'বনে কালি ফল কামতে আহিবি আহিম দে সোনকালতে বাপ যিহে নিয়াৰ মাঘ মাহে ঠাণ্ডা ক'ব লাগে নে আৰু পুৱা আহিম দে সোনকালতে 9টা বজাত আজি যাৱে নেকি ঠাণ্ডা ঠাণ্ডা লাগছি যা যা দে যা যা বুলি কবি অলপমান আঞ্জা চিন্তা নাথাকে নাই এতিয়া লাগছি তামোল খাই খাই ঘৰত যোৱাই ভাল তামোলো মানে কি খাবি আৰু মুখখন ঠেক হ'ল তোৰ না তামোল খাতে খাতে চাবি কেঁচা তামোল নহয় দিছে পাণ নাই চুন নাই চাদা না কেনে মাতিছে এই মাহটো পুৰা হ'লে আন নাই না তই আছো যাবি ডক্তৰে মালিকৰ কাম নকোৱা দাওখান নিলে আহিলে মালিকক মালিকক গতে দিলোঁ মই আন নাখোৱা এই দাৱাই দিলোঁ